কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মহিমাদ্ৰী আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এয়া ঘৰৰ পাছফালে আছোঁ, দেখিছে আপোনালোকে ইমান এটা ধুনীয়া পৰিৱেশ হৈ আছে। মই বহুত দিন হ'ল মই এফালে আমাৰ ঘৰৰ পাছফালে অহাই নাছিলোঁ আৰু আজি আহিলোঁ। ইমান ধুনীয়া চবফালে সেউজীয়াৰে ভৰি আছে আৰু আপোনালোকক অকণমান ইয়াৰে ভিউটো দেখুৱাই লওঁ। তাৰপিছত মোৰ ক'বলগীয়া আপোনালোকক কেইটামান কথা আছে, তো আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ আজি। তো ভিউটো অকণমান চাই লওক, তাৰপিছত আপোনালোকৰ লগত মই কথা পাতিম। হয়তো আপোনালোকে গম পাইছে আৰু মোক বহুতে সুধি আছে ভিডিঅ' কিয় দিয়া নাই, কিয় আৰু লাইভ কৰিছিলোঁ মই দুদিনমান, কিয় লাইভ কৰা নাই, কিয় লাইভত অহা নাই আৰু ভিডিঅ' কিয় দিয়া নাই, তেনেকৈ বহুতে সুধি আছে আৰু সেইবাবে মই আজি ভিডিঅ'টো বনালোঁ। তেওঁলোকে বহুতে সুধি আছে কাৰণ কিয় ভিডিঅ' বনোৱা নাই, আৰু ভিডিঅ' নবনোৱাৰ কাৰণটো আজি ক'ম বুলি ভাবিছোঁ আপোনালোকক, আৰু আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে চাব আপোনালোকে। মই ভিডিঅ' ইমান দিন কিয় দিয়া নাই, আগতে বহি লওঁ ৰ'ব, ধুনীয়াকৈ বহি লওঁ, তাৰপিছত আপোনালোকক কওঁ কথাখিনি ধুনীয়াকৈ। মই ইমান দিন হ'ল ভিডিঅ' কিয় দিয়া নাই, আপোনালোকক হয়তো আগৰ মোৰ ব্লগত কৈছিলোঁ মোৰ হাজবেণ্ডৰ অকণমান অসুখ হৈ আছিল বুলি, বেমাৰ হৈ আছিল, সেই গতিকে মই ভিডিঅ' দিয়া নাই। আৰু প্ৰথমতে মই আগৰ ব্লগত হয়তো কৈছিলোঁ ভাল পাইছিলে বুলি বেমাৰটো, আৰু হয়ো ভাল পাইছিল, কিন্তু আকৌ হ'ল বেমাৰটো বেছিয়ে হৈ গৈছিলে অলপমান। তাৰপিছত সেইটো কাৰণে আৰু অকণমান মানসিকভাৱে অকণমান খেলি মেলি হৈ আছিলোঁ, সেইকাৰণে বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকক। আৰু আৰু এইখিনিতে কওঁ আপোনালোকক, মোৰ চেনেলটো অকণমান গ্ৰ' হ'ব লৈছিলে, গ্ৰ' হৈছিলে আৰু কিবাকৈ 500 ছাবস্ক্ৰাইবাৰো কমপ্লিট হ'ল মোৰ কিবাকৈ, আপোনালোকৰ মৰমত আশীৰ্বাদত। আৰু অকণমান গ্ৰ' হ'ব লৈছিলে তেতিয়াতে অকণমান ঘৰুৱা কিছুমান খেলি মেলি পৰিস্থিতিৰ কাৰণে মোৰ ভিডিঅ' দিয়া হোৱা নাই। 2 সপ্তাহ কিজানি পাৰে হ'ল, আকৌ চেনেলটো অকণমান ডাউন আহি গ'ল, ডাউন হৈ গৈছে। আৰু জানেই আপোনালোকে, যিসকলেতো জানেই যে ভিডিঅ' নিদিলে বা নহ'লে চেনেলটো হৈ যায়। আৰু ঘৰুৱা কিছুমান পৰিস্থিতিৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। সেয়ে আপোনালোকক ক'লোঁ, মোৰ হাজবেণ্ডৰ বেমাৰ হৈ আছিলে, বেমাৰটো বেছি হৈ গৈছিলে। আৰু ইয়াতে আমাৰ নলবাৰীত ডক্টৰক দেখুৱালোঁ, চিকিৎসাও কৰিলোঁ। চিকিৎসা কৰি কেইদিনমান মেডিচিন দিছিলে, মেডিচিন খালে আৰু খাই পেলাই কেইদিনমান ভাল পালে। বেছি বিৰাট বেছিয়ে হৈ গৈছিলে, উঠিব নোৱাৰা হৈ গৈছিলে। সেই গতিকে আমি ইয়াতে নলবাৰীত দেখুৱালোঁ, ডক্টৰজনৰ নাম নকওঁ বাৰু। ইয়াতে দেখুৱাই পেলাই ভাল পালে মানুহজন, উঠিব নোৱাৰা মানুহজন তাৰে মেডিচিন খাই লৈ পেলাই ভাল পালে আৰু উঠিব পৰা হ'ল, খোজ কাঢ়িব পৰা হ'ল। তো সেনেকৈ কেইদিনমান ভালকৈ চলি আছিলে, ঔষধ পাতি খাই লৈ পেলাই কেইদিনমান ভাল পালে। তাৰপিছত ভালকৈ চলিলে, কেইদিনমান ঘূৰা পকা কৰিব পাৰিলে। তো তেনেকৈ কাম বনো গ'ল, কাম বনেও গৈছিল। তাৰপিছত আকৌ মাজতে মই ব্লগ দিছিলোঁ, আপোনালোকে হয়তো গম পাইছে। আমি ছয়গাঁও গৈছিলোঁ, ছয়গাঁও গৈ পেলাই বাইদেউহঁতৰ তাত গৈছিলোঁ, আপোনালোকক কৈছোঁৱে মোৰ আগৰ ব্লগত। বাইদেউহঁতৰ তাত গৈছিলোঁ আমি, তাৰপিছত যাওঁতে তাতে ব্লগ বনাইছিলোঁ, মই দিছোঁ আপোনালোকৰ লগত, শ্বেয়াৰ কৰিছোঁ ভিডিঅ'বোৰ। আৰু তেতিয়া আমি যেতিয়া বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ, অহাৰ পিছত আকৌ বিষটো আৰম্ভ হ'ল। তেতিয়া তাৰ আগত বাইদেউহঁতলৈ যোৱাৰ আগত বিষটো কমপ্লিট ভাল পাইছিলে, ভাল পাই পেলাই সেনেকৈ আৰু বহুত দিন হ'ল বাইদেউহঁতৰ তাত যোৱাও নাছিলোঁ, তেনেকৈ গ'লোঁ। তাৰপিছত গৈ মেলি আহিলোঁ, অহাৰ পিছত বিষটো আকৌ আৰম্ভ হ'ল ঘৰত অহাৰ পিছত। তাৰপিছত অহাৰ পিছত তেনেকৈ আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ সেনেকৈ আকৌ আমি মেডিকেল লৈ গ'লোঁ। তেনেকৈ মেডিকেল নিয়া নাই তেতিয়া, বাইদেউহঁতৰ ঘৰৰ পৰা আহি পেলাই মেডিকেল নিয়া নাই, তাৰ আগত মেডিকেল কৰিছিলোঁ। তাৰপিছত কৰাৰ পিছত তাৰে মেডিচিন আছিলে, আৰু হাজবেণ্ডে ভাবিলে আৰু বোলে অলপমান বিষাইছে, আৰু বিষ হৈ আছিল হাজবেণ্ডৰ, বিষৰ সেই অলপমান প্ৰব্লেম। তাৰপিছত বিষ হৈ আছিলে, বিষটো সেনেকৈ টেবলেট আছিলে, টেবলেটটো খালে কিজানি ভাল পাম। আৰু আগৰ যিজন ডক্টৰক দেখুৱাইছিল, সেই ডক্টৰজনক দেখুওৱা টেবলেটখিনি আছিলে, থাকিলে সেনেকৈ ভাবিলে বোলে মোৰ বিষ হৈছে অলপমান, আৰু টেবলেটখিনি খালে কিজানি ভাল পাম। আকৌ সেনেকৈ টেবলেটটো খালে, খোৱাৰ পিছত টেবলেটখিনি খোৱাৰ পিছত জ্বৰ হ'ল। জ্বৰ হোৱাৰ পিছত জ্বৰ সাংঘাতিক জ্বৰ হ'ল। তাৰপিছত আপোনাৰ টেবলেটটো খোৱাৰ লগে লগে গোটেই গাৰ খজুৱতি হ'ল,
গাৰ খজুৱাই গা গোটেই ৰঙা পৰি যায় তাৰমানে সেই টেবলেটে ৰিয়েকশ্যন কৰিছিলে। 1 মাহ কোৰ্চ কৰিবলৈ দিছিলে ডক্টৰে। 1 মাহ মানে 1 মাহলৈ 6 দিন এসপ্তাহমান এসপ্তাহমান বাকী আছিল আৰু 1 মাহ কমপ্লিট হ'বলৈ। 1 মাহ কমপ্লিট নহওঁতে 7 দিনৰ ঔষধ মানে খোৱা বন্ধ কৰি দিছিলে। তাৰপিছত সেই 7 দিনৰ ঔষধখিনি মানে আকৌ হেৰি খাবলৈ আৰম্ভ কৰিছিলে আৰু বাইদেউহঁতৰ পৰা অহাৰ পিছত। তাৰপিছত খোৱাৰ পিছত সেই তেনেকৈ 2-3বাৰ মানে হেৰি হ'ল, মানে ৰিয়েকশ্যন কৰিলে আৰু ঔষধে। মানে জ্বৰ হয় খালেই, সেই টেবলেট খালেই জ্বৰ হয়, কঁপি কঁপি জ্বৰ উঠে, গা খজুৱাই, গোটেই গা ৰঙা পৰি যায়, সেনেকুৱা প্ৰব্লেম হ'ল। তাৰপিছত আৰু আমি আলোচনা কৰিলোঁ আকৌ যে এনেকৈ থাকিলে নহয়, এতিয়া আকৌ একবাৰ ডক্টৰক দেখাই আহোঁ, চেকআপত যাওঁ বোলে, কিয় এনেকুৱা হৈছে, কি কাৰণে হৈছে। সেনেকৈ আকৌ এবাৰ ছাৰৰ লগত কথা পাতিলোঁ, ছাৰৰ ওচৰলৈ গ'লোঁ। গৈ পেলাই ডক্টৰে আকৌ মানে মেডিচিনখিনি বদলাই দিলে যে এইখিনি মেডিচিনে ৰিয়েকশ্যন কৰিব পাৰে, তেনেকৈ পাৱাৰটো কমাই, মানে একে টেবলেটে, একে নামৰে টেবলেট, কিবা অলপ মানে হেৰি বদলাই দিছে আৰু টেবলেটখিনি। তাৰপিছত আহিলে ঘৰত, আহি পেলাই আকৌ সেনেকৈ খাই লৈ পেলাই তাৰমানে আকৌ যেতিয়া নেক্সট বদলাই দিলে ডক্টৰে, তেতিয়া বদলাই দিয়াৰ পাছতো আকৌ মানে সেই একেই কণ্ডিশ্যনেই হ'ল, জ্বৰ উঠে, কঁপি কঁপি খজুৱাই, আকৌ একেই কণ্ডিশ্যনেই। তাৰপিছত 2-3বাৰ 4বাৰ মানে তেনেকৈ ৰিয়েকশ্যন কৰিলে, কৰাৰ পিছত মানুহটো বহুত দুৰ্বল হৈ গ'ল। দুৰ্বল হৈ যোৱাৰ পিছত আৰু আমি ভাবিলোঁ যে এনেকৈ মেডিচিনখিনি খাই থাকিলে নহয়, কাৰণ মেডিচিনখিনি খোৱাৰ পিছত ভাল হোৱাতকৈ মানে বেছি মানে মানুহটো বেমাৰী কৰি পেলাইছে, বেয়ালৈহে গৈ আছে আৰু তেনেকৈ ভাবিলোঁ। তাৰপিছত নোখোৱালোঁ আৰু সেই টেবলেট খোৱা বন্ধ কৰিলোঁ। কৰাৰ পিছত মানে এতিয়া আপোনালোকৰ মানে বিষটো এতিয়া ভাল হোৱাই নাই, আকৌ বিষটো আছেই এতিয়া তেনেকৈ থাকি তাৰমানে প্ৰথম আমি যিজন ডক্টৰক দেখাইছিলোঁ, সেই ডক্টৰজনে আমাক মানে ৰেফাৰ কৰিছিলে গুৱাহাটী প্ৰদীপ কুমাৰ শৰ্মা বুলি, এপ'ল' মেডিকেলত যিজন ডক্টৰ বহে, তেখেতৰ তালৈ আমাক ৰেফাৰ কৰিছিলে। কিন্তু আমি অকণমান মানে ঘৰুৱা আৰু পইচা পাতি প্ৰব্লেমৰ কাৰণে আমি মানে যাবলৈ সেইখন মেডিকেলত সাহস কৰা নাছিলোঁ। সেই গতিকে আমি নলবাৰীতে দেখুৱাইছিলোঁ, নলবাৰীতে চিকিৎসা কৰিছিলোঁ। কোন ডক্টৰক দেখুৱাইছিলোঁ মই নামটো নকওঁ বাৰু আপোনালোকক। তো সেয়া মানে তেনেকৈ চলি আছে আৰু তাৰপিছত এতিয়া ভাবিছোঁ আমি যে গুৱাহাটীলৈ যাম, সেইজন ডক্টৰকে দেখুৱাম, প্ৰদীপ কুমাৰ শৰ্মা ছাৰকে দেখুৱাম বুলি আমি এতিয়া ভাবিছোঁ আৰু আলোচনা কৰিলোঁ। আৰু সেইটোৱে মানে মেইন কাৰণটো হৈছে সেইটোৱে। অকণমান খেলিমেলি হৈ আছে মোৰ, মানে কি বুলি ক'ম এতিয়া, জীৱনটো মানে অকণমান খেলিমেলি হৈ আছে মোৰ লাইফটোত, আৰু সেই গতিকে মই ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ ভিডিঅ' পঠিয়াব পৰা নাই। সেই গতিকে মই আগতেও কৈছোঁ, এনেকৈ ভিডিঅ' বনাবলৈ হ'লে মেণ্টেলি এক্টিভ থাকিব লাগে, আৰু মেণ্টেলি এক্টিভ নাথাকিলে এনেকৈ ভিডিঅ' বনাব নোৱাৰি বা ভিডিঅ' দিব নোৱাৰি। আপোনালোকক হাঁহি মুখেৰে এটা ভিডিঅ' দিবলৈ পালে ভাল লাগে মনটো। সেই গতিকে আৰু সেইবোৰ প্ৰব্লেমৰ কাৰণে মই আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই। আৰু এইখিনি আছিল মোৰ কথা, মানে মই কিয় ইমান দিন ভিডিঅ' দিব পৰা নাই আপোনালোকক, সেইখিনি হৈ গ'ল, সেইখিনি ক'লোঁ আপোনালোকক। সেয়া আপোনালোকে গম পালে যে মই কিয় ইমান দিন ভিডিঅ' দিয়া নাই, সেইখিনি কথা গম পালে। আৰু এতিয়া অকণমান মোৰ নিজৰ মানে অকণমান সামাজিকভাৱে যায় কথাটো, ভিডিঅ'টো বনাম নে নবনাম বুলি ভাবি মই বনাবলৈ লৈছোঁ মানে ভিডিঅ'টো। আৰু কথাখিনি ক'লে ভাল হ'বনে নহয় মই সেইটো নাজানো, কিন্তু মনটো মানে খেলিমেলি লাগি আছে, খুধনিটো লাগি আছে, মানে মনটো অকণমান মানে সেই আৰু অশান্তি নিচিনা পাই আছোঁ মনটোত। সেই গতিকে ভাবিলোঁ আপোনালোকৰ লগতে কথা পাতোঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কথাখিনি। কাৰণ মোৰ হাজবেণ্ডৰ মানে বহুত দিনেই হ'ল দিয়কচোন বেমাৰ হোৱা, মই ক'লোৱেই কথাখিনি আগত। আৰু কেনেকুৱা মানে আমাৰ সমাজত মানে ওচৰে পাঁজৰে কিছুমান মানুহ থাকে, তাৰমানে বেমাৰটো হৈছে, বেমাৰত মানে বা এনেকুৱা এটা পৰিস্থিতিত যে আমি পৰিয়ালটো কেনেকৈ আছোঁ বা কেনেকৈ চলিছোঁ সেইবোৰ মানে নুসুধে বা হেৰি নকৰে। কিন্তু কিছুমান মানুহ মানে এনেকুৱা আছে, চব নহয়, চব মানুহৰ কথা মানে সকলোকে কোৱা নাই, কিছুমান মানে এনেকুৱা থাকে, কিছুমান ওচৰে পাঁজৰে মানুহ মানে কিছুমানে সেনেকৈ মানে ভালটোতো ক'ব নোৱাৰে বা ভাল দিহা পৰামৰ্শটো দিব নোৱাৰে। তাৰমানে বেমাৰতো মানে ক'বলৈ এৰা নাই, মানে মানুহে যে কয় যে কিবা যে হাঁহে, মানে হঁহা টাইপত, বেমাৰ হ'লে হাঁহিছে, মানুহে ঠাট্টা কৰিছে, সেনেকুৱা ধৰণে মানে কথাবিলাক কয়, কিছুমানে কৈছে, মানে শুনা পাইছোঁ আৰু নাজানো মই কি কৈ আছোঁ, কি বকি আছোঁ মুখেৰে, মই কি কৈ আছোঁ মই ধৰিব পৰা নাই। কিন্তু মনত যি আহিছে তাকে কৈছোঁ মই আৰু আপোনালোকৰ আগত। কি কৈ আছিলোঁ মই, হেৰি, তাৰমানে বহুত দিন হ'ল যে মোবাইলটো এনেকৈ ধৰাৰ অভ্যাসটো মানে নোহোৱা হৈ গৈছে, হাতখন মানে বিষাই গৈছে কেনেকৈ ধৰি।
তাৰপিছত সেই আৰু মানে কিছুমান মানে এনেকুৱা মানুহ আছে সমাজত বা ওচৰে পাঁজৰে মানে আপোনাৰ বিপদৰ সময়তো আপোনাক মানে মানসিকভাৱে হেৰি কৰিবলৈ নেৰে মানে মানুহ এনেকুৱা কিছুমান মানে মানুহ আছে বা দেখিছোঁ এনেকুৱা মানুহ বা শুনিছোঁও মই এতিয়া বৰ্তমান মোৰ লগতে হৈ আছে তেনেকুৱা আৰু তেওঁলোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ভাল দিহা পৰামৰ্শ দিব নোৱাৰে বা নাই একো নাই বা আপোনালোকে খবৰ ল'ব অহা নাই খবৰ লোৱা নাই হেৰি কৰা নাই সেইটো কোনো হেৰি নাই কিন্তু মানুহক যদি ভালটো ক'ব নোৱাৰে বা ভালটোও যদি কৰিব নোৱাৰে বেয়াটোও কৰিব নালাগে ন এইটো পৰিস্থিতিত বা কেনেকৈ আছোঁ কাৰণ চাব এতিয়া মোৰ হাজবেণ্ডে হৈছে ইনকমৰ পথ ইনকম কৰে মোৰ হাজবেণ্ডে আৰু হাজবেণ্ডে ইনকম কৰিলেহে আমি ঘৰখন চলিব পাৰে ঘৰখন মানে চলে আৰু কাৰণ মোৰ ছোৱালী এজনী আছে মই মোৰ ছোৱালী আৰু হাজবেণ্ড আমি তিনিওটাই আছোঁ সেনেকৈ আৰু সেই গতিকে মোৰ হাজবেণ্ডে যদি ইনকম নকৰে আমি আমাৰ মানে খোৱা বোৱাত অলপ সেই আৰু দিয়কচোন গম পাইছে আপোনালোকে জানেই আৰু গতিকে চাওক এতিয়া কিছুমানে মানে কৈছে যে কিহৰ কাৰণে কৈছে সেইটোও মই গম পাইছোঁ কাৰণ ইমান দিনে শুনা নাছিলোঁ এতিয়া আজিকালিৰ ভিতৰত কথাখিনি মই শুনিছোঁ বা গম পাইছোঁ কিহৰ কাৰণে কৈছে মই গম পাইছোঁ বাৰু কিহৰ কাৰণে কৈছে গতিকে চাওক মই এতিয়া আপোনালোকক সেইটোৱে ক'ব বিচাৰিছোঁ যে কোনো মানুহে বা ইমান দিন এনেকৈ ঘৰত বহি নাথাকে নিজৰ ল'ৰা ছোৱালী বা নিজৰ পত্নীক সেনেকৈ লঘোণে ৰাখি বা কষ্টত ৰাখি কোনোতো ঘৰত বহি থাকিব বা বহি পেলাই মিছা কথা নকয় যে বেমাৰ হৈছে মোৰ আমুক হৈছে তামুক হৈছে তেনেকৈ কোনেও নকয় গতিকে আপোনালোকৰ মন্তব্যটো অকণমান ভালকৈ মানে যদি দিব নোৱাৰে যদি বেয়াকৈও নক'ব সেইটোৱে ক'ব বিচাৰিছোঁ আৰু মানে এনেকুৱাকৈ কৈছে কথাটো যে সি দেখোন চলি ফুৰিয়ে আছে তাৰনো কি বেমাৰ হৈছে তাক যে আমি এনেকৈ মানে সহায় কৰিব লাগে সেনেকুৱা ধৰণে মানে কিছুমানে মানে কৈছে আৰু শুনা পাইছোঁ কথাখিনি সেই গতিকে বেয়া লাগিছে আৰু মই এইখিনি কথা ক'লোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাৰণ মই সৰুকৈ হ'লেও ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈছোঁ গতিকে সেই গতিকে কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কাৰণ আমাৰ ওচৰে পাঁজৰৰ মানুহখিনিও মোৰ ভিডিঅ' চাই সেইটোতো মই জানো বাৰু ভালকৈ গতিকে তেওঁলোককো কৈছোঁ এতিয়া মইতো আৰু নাম কাঢ়ি পেলাই ইয়াতে ক'ব নাযাওঁ বাৰু কথাখিনি মই এটাই বিচাৰোঁ যে মানুহক ভালটো যদি ক'ব নোৱাৰে বা ভালকৈ যদি ভাল দিহা পৰামৰ্শ দিব নোৱাৰে তেনেহ'লে বেয়াটোও নকৰিব মানুহে চাওক কিছুমান সকলো মানুহ তেনেকুৱা নহয় কিছুমানে বহুতখিনি সহায়ো কৰিছে আমাক বা বহুতখিনি হেৰিও কৰিছে কিন্তু তাৰ মাজতো থাকে কিছুমান এনেকুৱা মানুহ বা আপোনালোকক বেয়াকৈ কোৱা মানুহ বেয়া চিন্তা কৰা সেনেকুৱা মানে থাকেই আৰু দিয়কচোন চবতে তেনেকুৱা মানুহ থাকেই প্ৰায় আৰু সেই গতিকে শুনি পেলাই বেয়া লাগে আৰু কাৰণ এতিয়া যিটো পৰিস্থিতিত আমি আছোঁ বা যেনেকৈ আছোঁ এতিয়া চাওক মোৰ মানুহজনৰ বেমাৰ হৈছে কাৰণে যে মই মানে ভালকৈ নাথাকিম যে দুখ কৰি ঘৰতে সোমাই থাকিম বহি থাকিম তেনেকৈ থাকিলেওতো নহ'ব ন তেনেকৈ থাকিলে যদি মই তেনেকৈ থাকোঁ মোৰ মানুহজনৰ বেমাৰ হৈছে হেৰি হৈছে বুলি যদি ঘৰত মই বহি থাকোঁ মন চন মাৰি বা হেৰি কৰি থাকোঁ তেতিয়াওতো ভাল নহ'ব ন তেনেকুৱা ধৰণৰ কথা এতিয়া মই মানে কি আৰু এতিয়া যোনে বেমাৰত ভুগি আছে যোনজন মানুহৰ বেমাৰ হৈছে সেই মানুহজনৰ লগত ভালকৈ থাকিব লাগিব হাঁহি ফূৰ্তি কৰি যদি মই আৰু বেমাৰ হৈছে তোমাৰ আমুক হৈছে কি হ'ব এতিয়া ইমান ডাঙৰ বেমাৰ হৈছে কেনেকৈ ভাল হ'ব সেনেকৈ যদি প্ৰেছাৰ দি থাকোঁ বা বেছি টেনশ্যন হ'ব ন বেমাৰী মানে যাৰ বেমাৰ হৈছে সেই মানুহজনৰ বা মানুহগৰাকী বেছি আৰু মানে টেনশ্যনত ভুগিব বেছি হেৰি হ'ব তেতিয়া আৰু মানসিকভাৱে বেছি হেৰি হৈ যায় ভাগি পৰে সেই গতিকে আৰু আছোঁ এনেকৈ যিমান কষ্ট হ'লেও যি হ'লেও কাকো ক'ব যোৱা নাই বা হেৰি কৰিব যোৱা নাই যেনেকৈ পাৰিছোঁ তেনেকৈ চলিছোঁ কাৰণ চাওক ইয়াৰ আগততো মই চিকিৎসা নকৰাকৈ নাই যেনেকৈ পাৰিছোঁ তেনেকৈ হ'লেও আমি প্ৰথমতে ডক্টৰৰ চিকিৎসা লৈছোঁ ডক্টৰক দেখুৱাইছোঁ আৰু এনেই বুলি ক'লে বা কি বেমাৰ হৈছে তাৰ এতিয়া চাওক মানে মোৰ হাজবেণ্ডৰ কেনেকুৱা বেমাৰ হৈছে তাৰমানে বিষ বেমাৰ গোটেই অল বডি মানে গোটেই জইণ্টবোৰ যিমান মানে গাঁঠিবিলাক আছে হাতৰ গোটেই বাহুৰ এইবিলাকৰ গোটেই মানে জইণ্টবিলাকৰ অল বডি জইণ্টবিলাকৰ বিষ হয় এতিয়া বিষ হ'লে তাৰমানে কেনেকুৱা ৰাতিপুৱা সময়ত মানে এনেকুৱাকৈ বিষটো হয় ৰাতিপুৱা মানে আপুনি সেই উঠি পেলাই মানে ৰাতিপুৱা মোবাইলটো দাঙিব নোৱাৰে হাতখন দি আৰু এনেকুৱা হয় বিস্কুটৰ টেমাৰ মানে সাফৰখনো খুলিব নোৱাৰে নিজৰ হাতেদি বা ভাতকেইটাও সানি খাব নোৱাৰে সেনেকুৱা পৰিস্থিতি বা যাৰ হৈছে যোনে দেখিছে এনেকুৱা বিষ যোনে এনেকুৱা বিষত ভুগিছে তেওঁলোকে হয়তো ভালকৈ বুজি পায় আৰু বুজি পাইছেও আৰু যিসকলে নাজানে সেইসকলে বাৰু নাজানে আৰু কিনো ক'ম গতিকে সেয়াই আৰু তাৰমানে যেতিয়া চাব ৰাতিপুৱাৰ সময়ত মানে বিষটো বেছি হয় আৰু যেতিয়া লাহে লাহে ৰ'দটো ওলায় মানে তেতিয়া লাহে লাহে অকণমান চলা ফুৰা কৰোঁতে মেলোঁতে মানে লাহে লাহে অলপকৈ এডজাষ্ট হয় কিন্তু তথাপিও বিষটো মানে কমপ্লিট নোহোৱা হৈ নাযায় বিষাই থাকে
এতিয়া গতিকে সেই বিষয়ত এতিয়া মানুহজনে কাম কৰিব পৰা নাই, কামত যাব পৰা নাই, ইনকমৰ ৰাস্তা নোহোৱা হৈছে। সেই গতিকে অকণমান যিহেতুকে আমি সমাজখনৰ লগত আছোঁ আৰু সমাজখনৰ লগত জড়িত আছোঁ, সেই গতিকে মানে অকণমান মই সহায়ৰ হাত বিচাৰিছিলোঁ। সেই কথা শুনিয়ে কিজানি মানুহে এনেকৈ আলোচনা কৰিছে বা কি কৰিছে মই নাজানো আৰু। গতিকে সেই আৰু সেনেকৈ ক'লোঁ আপোনালোকক কথাখিনি। তাৰমানে মই এইটোৱে বিচাৰোঁ যে মানুহক মানে কি আৰু ন, ভালততো কিছুমান মানুহ এনেকুৱাও আছে, ভাল মানুহৰ ভালৰ সময়তো ভালখিনিতো নোৱাৰে বা মানে ভালখিনিও দেখিব নোৱাৰে, ভাল হ'লেও মানুহে সমালোচনা কৰে আৰু বেয়া সময়ততো বেয়াই বা এনেকুৱা মানুহো থাকে। বাহিৰা মানুহকনো কি ক'ম, ঘৰৰ মানুহেই তেনেকুৱা, ঘৰতে আছে তেনেকুৱা মানুহ, কোৱা মানুহ যে বেমাৰ হ'লেও মানে হাঁহে বোলে, এনেকৈ নিয়ম চম নকৰে সেইকাৰণে বেমাৰ বা কিবা এনেকুৱা বহুত কথা। এতিয়া মই মানে ক'বলৈ গ'লে এখন মহাভাৰত হ'ব মানে। সেই গতিকে সেয়াই আৰু ক'লোঁ আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদি বা আপোনালোকৰ লগত অকণমান কথা পাতিলোঁ, ক'লোঁ, আলোচনা কৰিলোঁ। চাওক, বেমাৰ কোনো মানুহে নিজে কৰা বস্তু নহয় বা নিজে ঘটি লোৱা বেমাৰ নহয়। এতিয়া হৈছে আৰু কি কৰিম আৰু ন, এতিয়া চিকিৎসা কৰিলে ভাল হ'ব নিশ্চয়। এতিয়া তাকে আলোচনা কৰিছোঁ আমি, মানে যাম আৰু গুৱাহাটীত দেখুৱাম, প্ৰদীপ কুমাৰ শৰ্মা ছাৰকে দেখুৱাম, যাম তাতে চিকিৎসা কৰিম আৰু বিশ্বাস আছে ভগৱানৰ ওপৰত যে ভাল হ'ব, তেওঁৰ বেমাৰটো ভাল হ'ব। তাকে আৰু সেই কি ক'লোঁ আপোনালোকক, কি বকিলোঁ মই নাজানো। গতিকে মানে মনটো অকণমান মানে অশান্তি লাগি আছিল, খুধনি লাগি আছিলে কথাখিনি শুনা পেলাই মানে অকণমান মনটো খেলি মেলি হৈ আছিলে। সেই গতিকে আপোনালোকক এনেকৈ ক'লোঁ মই কথাখিনি। কাৰণ চাওক, মোৰ লগত কোনো নাই এতিয়া বৰ্তমান, মই অকলে। কাৰণ মোৰ হাজবেণ্ড, মই আৰু মোৰ ছোৱালী আছে, মানুহ থকাত আছে, কিন্তু সেই আৰু কয় নহয় মানে ঢেৰ আৰু, কেতিয়াবা বেলেগ এদিন কম দিয়ক কাহিনীটো আমাৰ মানে বহুতবিলাক আৰু সেই তেনেকুৱা। গতিকে সেই আৰু আপোনালোকক আজি মই এই ভিডিঅ'টোত লাইক কৰিবও নকওঁ, ছাবস্ক্ৰাইব কৰিবও নকওঁ চেনেলটো। মোৰ কিছুমান কথা আপোনালোকৰ লগত পাতিলোঁ, আলোচনা কৰিলোঁ আপোনালোকৰ আগত, মানে মই মানে মনটো খোলাকৈ মানে খুলি পেলাই ক'লোঁ আৰু এতিয়া মনটো অকণমান শান্তি লাগিছে কথাখিনি কোৱাৰ পিছত। চ' সেয়াই আৰু কি ক'ম আৰু, লাইক শ্বেয়াৰ কৰিবতো নকওঁ বাৰু আজি। গতিকে সেয়াই আৰু মানে মানুহক যিমান পাৰে সহায় কৰক আৰু বেয়াটো চিন্তা নকৰিব মানুহৰ, কাৰণ বেমাৰ আজাৰ সকলোৰে হয়েই, আজি হৈছে কাইলৈ ভাল হ'ব। আৰু সেয়াই আৰু ময়ো মনটো মাৰি এনেকৈ নাথাকোঁ বাৰু, বা হাজবেণ্ডকো থাকিব নিদিওঁ, কাৰণ বেমাৰ হৈছে ভাল হ'বই, ডক্টৰৰ চিকিৎসা কৰি, নহয় জানো। সেয়াই আৰু কাৰণ আৰু এনেকুৱা পৰিস্থিতিত মানুহে কেনেকুৱা সাহস দিব লাগে বা উৎসাহ দিব লাগে, এষাৰ মাতো যদি আহি পেলাই দিয়ে বোলে যে ভাল হ'ব বা বেমাৰ হৈছে চিকিৎসা কৰিলে ভাল হ'ব, সেনেকুৱা এটা মানে কথা এষাৰ যদি শুনো, মনটোত মানে বহুতখিনি সাহস পায়। কাৰণ আমাৰ লগত তেনেকুৱা মানুহ নাই, কাৰণ হাজবেণ্ড মই মানে সেয়াই আৰু দিয়কচোন, তাৰমানে ভাল লাগে আৰু তেনেকৈ ভাল কথা শুনিলে বা ভাল, যদি চব মানুহে যে টকা পইচা দিয়ে সহায় কৰিব সেইটো নহয় ন, মানুহৰ মানে মাত এষাৰ দিলেও সেইটো সময়ত সাহস পায় বা বহুতখিনি হেৰি লাগে। সেই গতিকে ক'লোঁ কথাখিনি। তো সেয়াই আৰু মোৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে, কি পালে নাজানো, আপোনালোকৰ মন্তব্যও দিব, জনাব, আপোনালোকে কমেণ্ট কৰিব। আৰু হয়তো মোৰ যদি কিবা ভুল হৈছে বা কোৱাত কিবা ভুল হ'ল, তেনেহ'লে মানে কি বুলি ক'ম আৰু, নিজৰ বুলি বা সৰু বুলি ক্ষমা কৰিব, সিমানখিনিয়ে কওঁ। আৰু সেয়াই আৰু আজি ইমানখিনিয়ে আছিল। আশা কৰোঁ আকৌ মই আগৰ দৰে ভিডিঅ' দিব পাৰোঁ যাতে আপোনালোকৰ মাজলৈ, আৰু আকৌ মই এনেকৈ মানে আপোনালোকৰ মাজৰ মানে এক্টিভ হৈ থাকিব পাৰোঁ ইউটিউবটোৰ লগত, বা এনেকৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ' শ্বেয়াৰ কৰি থাকিব পাৰোঁ। সেয়াই আৰু আজিলৈ ইমানখিনি, আহিছোঁ, পুনৰ লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকিব, ফূৰ্তি থাকিব আৰু সদায় পজিটিভ হৈ থাকিব।